সুপ্ৰভাত, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মই PRB মাইনা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু পুৱাৰ পৰাই মই পুৰণিখনৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। দিনটোৰ কাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে দেওবাৰ। ভাবিলোঁ আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াওঁ আৰু সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল আৰু স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কিন্তু ৱেডাৰটো আপোনালোকক অলপ দেখাই দিলোঁ। দেখিছেনে বতৰটো ইমানেই বেয়া, বৰষুণ দিওঁ বুলিলে পটককৈ দি দিয়ে। একদম এইবাৰ যে ইমান বৰষুণ নহয়, গৰম এদিন পৰিবহে, তথাপিতো ভাল লাগে। ঠাণ্ডা অনুভৱ এটা হৈ থাকে গৰম দিনকেইটা, নহয় জানো? মইতো খুবেই ভাল পাওঁ এনেকৈ ঠাণ্ডা হৈ থাকিলে বৰষুণ। এতিয়া ভাবিলোঁ চিৰিয়েলটোকে খাই লওঁ, যিহেতু চিৰিয়েলটো আনি থোৱা আছিলে আৰু চিৰিয়েল পতা দি আছে। খুব ভাল লাগে, যিহেতু ঠাণ্ডা বস্তু হয়, খালে খুবেই ভাল। আৰু সেয়েহে মই ৰাতিপুৱাই আজি চিৰিয়েলটোকে কাটিলোঁ আৰু এনেধৰণে কাটি খাওঁ মই। আৰু আপোনালোকে কোনে কোনে চিৰিয়েল খাই ভাল পায় জনাবচোন। মই গাখীৰ দিওঁ আৰু চেনি দি খাম এতিয়া মই, যিহেতু ৰাতিপুৱা বেলা খাই ভাল লাগে। পেটটো ঠাণ্ডা হয় আৰু মানে ঠাণ্ডা বস্তু হয়। আপোনালোকে কোনে কোনে চিৰিয়েল খাই ভাল পায় জনাবচোন। মই ভাল পাওঁ, বেয়া পাওঁ, তথাপিতো খাবতো লাগিবই বতৰৰ বস্তু আৰু খালেতো খুবেই ভাল। সেয়েহে খাই দিলোঁ আৰু আপোনালোককো অলপ দেখাই দিলোঁ। হৈ গ'ল, মই ধুনীয়াকৈ চিৰিয়েলখিনি এনেকৈ টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। ইয়াত এতিয়া মই গাখীৰ, ঘিউ, চেনি এনেধৰণে দি দিম সকলোখিনি আৰু খাই লওঁ। তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মই আহিছোঁ এফালে, মানে মই লপহীয়া বাগানৰ মাজে মাজে আহি আছোঁ। যিহেতু সৰুৰ পৰাই শুনি আহিছোঁ লপহীয়া বাগানখন, ফাইনেলি আজি মই দেখা পাই গ'লোঁ। খুব ভাল এটা পৰিৱেশ। দেখাই দিলোঁ আপোনালোককো লপহীয়া বাগানখন, ইমান ধুনীয়া লাগিছে চাওকচোন। গোটেইখন একদম সেউজীয়া হৈ আছে। ভাল লাগে এনেকুৱা এডোখৰ জেগাত আহিবলৈ পালেও ভাল লাগে আৰু মনটো খুব ভাল লাগে, নহয় জানো? আৰু কোন কোন আপোনালোক আহিছে ইয়ালৈ জনাব। আহিছিলোঁ মিষ্টাৰ আৰু মই, কিন্তু ৰাস্তাটো দেখিছেনে এনেকুৱা বোকা জেগাই ৰখি যাব লগা হৈছে। এয়া দেখিছেনে? হৈ গ'ল আজি দুপৰীয়া থালিখন ৰেডি। আৰু এনেধৰণে বিলাহী মাছৰ জোল বনালোঁ, কচু, কণ বিলাহী, কেৰেলা ভাজি আৰু বেঙেনা পেটু জ্বলা ভাজি পচলাৰ লগত আৰু ভাত। এয়া বিলাহী জলকীয়া সকলোখিনি ৰেডি কৰি লৈছোঁ। ঠিক আছে, খাই লওঁ ভাতকেইটা আৰু চাই থাকিব শেষলৈকে ভিডিঅ'টো। চ' ফ্ৰেণ্ডছ, আহি এতিয়া দিনটো পাৰ কৰি গধূলি টাইম হ'লহি। এতিয়া বাজি 6টা আৰু ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰি লওঁ। কিন্তু বহুত কাম হ'ল দেওবাৰ বুলি, যিহেতু দেওবাৰ দিনটো টাইম পাওঁ মই। আপোনালোকক কৈছে টাইমটো নিমিলে আৰু ভাত পানী বনাই মেলি অলপ আবেলি জিৰাবলৈ নহ'লে আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। এয়া চাওক আমাৰ বাৰীৰ পিছফালে কি লাগি আছে। দেখিয়ে মৰম লাগিছে, একদম খাবলৈ মনে যোৱা নাই, কাটিবলৈ মন যোৱা নাই। চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। তথাপিতো খাবতো লাগিবই, খোৱা বস্তু নহয় জানো? মই আমটো কাটি লওঁ আৰু আপোনালোককো দেখাই আছোঁ ভিডিঅ' কৰিছোঁ।
খাই ভাল লাগিছে। আৰু আপোনালোকে কোনে কোনে আম খাই ভাল পায় মোক জনাবচোন। মই কিন্তু আম ইমান নাখাওঁ, খুব কম খাওঁ। মই আম খালে যিহেতু মই গোটেই আমটো খাবলৈ পাব লাগে আৰু গুটিটো খাবলৈ পালে খুবেই ভাল লাগে মোৰ। ইয়াত মই অকণমান দুপৰ কৰি দিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।